পোনপ্ৰথমে কৈছোঁ যে সকলো কাৰণে নহয় ভিডিঅ'টো, মাত্ৰ কিছু সংখ্যক লোকৰ কাৰণেহে। আৰু প্লিজ সকলোৱে গাত পাতি নল'ব। মই সেই সকলো লোককহে কৈছোঁ যিসকল তেনেকুৱা হয়। মানে কি হয়, যিসকল দম্পতীয়ে পলাই বিয়া পাতে, তাৰ পাছত ঘৰলৈ অনাৰ পাছত তেনেকুৱা এটা মানে কিবা যদি ছোৱালীজনীয়ে প্ৰব্লেম পায় বা বোৱাৰীগৰাকীয়ে প্ৰব্লেম পায়, ঘৰৰ মানুহক যদি কিবা এটা কয়, মানে এনেকুৱা এটা হৈছে, আমাৰ তেনেকুৱা এটা হৈছে বুলি যদি কিবা এটা আপত্তি কৰে, আৰু তেতিয়া ঘৰৰ মানুহে কি কয়, তোক আমি তামোল পাণ দি কিনে শৰাই পেলাই বিয়া পাতি অনা নাছিলোঁ নহয়, আমাক এইবোৰ কথা নকবি, আমি নাজানো, এইবোৰ আমি দায়িত্ব ল'ব নোৱাৰোঁ, তেনেকৈ কয়। কিন্তু যেতিয়া ল'ৰাজনে আপত্তি কৰে, বোলে মোৰ লগত তাই এনেকুৱা কাজিয়া কৰিছে, এনেকুৱা তেনেকুৱা হৈছে, গোটেই পৰিয়াল ক'ত কেনেকৈ সোমাই আছে, উঠি পৰি আহি ছোৱালীজনীৰ গাত দুখ থাকক বা নাথাকক সেইটো বিচাৰ কৰিবলৈ নাই। মানে বিভিন্ন ধৰণৰ মানে কথা কৈ মেলি, বিভিন্ন ধৰণৰ বদনাম দি, আৰু বিভিন্ন ধৰণৰ মানে কিছুমান অজুহাত দেখুৱাই ছোৱালীজনীক মুঠতে বেয়া কৰি তুলিব লাগে। আৰু অকলে নোৱাৰিলে কি হ'ল, গোটেই পৰিয়াল মাতি আনিব, ক'ত কেনেকৈ আছে, এনেকুৱা হৈছে তেনেকুৱা হৈছে, তাই এনেকুৱা বেয়া, তাই তেনেকুৱা বেয়া, এনেকুৱা ধৰণৰ। কিয় হয় এনেকুৱা? আৰু এনেকুৱা এটা কথা কওঁ যে সকলোৰে এজনী ছোৱালী থাকে, তেওঁলোকৰো ছোৱালীও এদিন বেলেগৰ ঘৰলৈ বিয়া দিব বা বিয়া হৈছে হয়তো, তেতিয়া সেই ছোৱালীজনীৰ লগত তেনেকুৱা এটা হ'লে তেওঁলোকৰ মাক বাপেকে পিছে আকৌ কান্দিহে দেখুৱাব, আমাৰ ছোৱালীজনীৰ লগত তেনেকুৱা হৈছে তেনেকুৱা হৈছে। কিয় তেনেকুৱা হয়? সকলোৰে ছোৱালী যেনেকৈ আপোনালোকে কষ্ট কৰি তোলে, ঠিক তেনেদৰে সেই আপোনাৰ বোৱাৰীগৰাকীও কোনোবাইতো কষ্ট কৰিয়ে তুলিছিলে, ওপৰৰ পৰা ডাউনলোড কৰি অনা নাই নহয়, বা ওপৰৰ পৰা কোনোবাই ভগৱানে পেলাই দিয়া নাই নহয়। তাইকো সৰুৰ পৰা 10 মাহ 10 দিন গৰ্ভত লৈ, তাৰ পাছত আকৌ সৰুৰ পৰা গু মুত ধুৱাই ডাঙৰ দীঘল কৰি, খুটকণ খুৱাই ডাঙৰ দীঘল কৰে, নহয়নে বাৰু? বহুত কষ্টৰে। কিন্তু সেই ছোৱালীজনীৰ দুখবিলাক বা বোৱাৰীজনীৰ দুখবিলাক কিয় নুবুজে শহুৰৰ ঘৰৰ মানুহে? কেনেকুৱা ধৰণৰ মানুহ কওকচোন, কেনেকুৱা ধৰণৰ মানসিকতা? আৰু মই সকলোকে কৈছোঁ, ভিডিঅ'টো সকলোকে ক'ব খোজা নাই, যিসকল মানুহ তেনেকুৱা হয় তেওঁলোককহে ক'বলৈ গৈছোঁ। প্লিজ সকলোৱে ভুল নুবুজিব আৰু ভালদৰে শুনিহে মন্তব্য কৰিব বুলি আশা কৰিছোঁ। আৰু সকলো সংখ্যক তেনেকুৱা নহয়, মই দেখিছোঁ, আৰু আমাৰ সমাজতো কিছুমানক দেখিছোঁ, বা মোৰ লগত হৈ আছে বুলি ক'ব যোৱা নাই মই, এনেকুৱা ধৰণৰ সমাজত হয় মানে কিছুমান মই দেখা পাইছোঁ। গতিকেলৈ আৰু সকলোকে মই ক'ব খোজা নাই কথাটো, কিছু সংখ্যক লোককহে, যোন তেনেকুৱা হয় তেওঁলোককহে ক'বলৈ গৈছোঁ। গতিকেলৈ সকলোৱে যাতে গাত পাতি নলয়, আৰু মোৰ মনত আহিলে কথাটো মই কৈ দিলোঁ ভিডিঅ' আকাৰে, আৰু সকলোৱে দুখ দাই নধৰিব। বাই বাই।